নমস্কাৰ, গ্ৰীনিয়াৰ নাৰ্চাৰীৰ প্ৰথমটো ভিডিঅ'লৈ সকলোকৈ স্বাগতম। আজিৰ ভিডিঅ'টো সেইসকল লোকৰ বাবে যিসকলে নতুনকৈ গাৰ্ডেনিং আৰম্ভ কৰিব খুজিছে অথবা তেওঁলোকৰ খুব ইচ্ছা আছে ঘৰতে গ্ৰীণ কৰ্নাৰ এটা সৃষ্টি কৰাৰ, কিন্তু আৰম্ভণিতে বহুখিনি অসুবিধাৰ সন্মুখীন হৈছে, যেনে কেনেধৰণৰ প্লাণ্ট ক্ৰয় কৰিব, প্লাণ্টবোৰ কেনেকুৱা ধৰণৰ পটত ৰোপণ কৰিব, অথবা কোনটো প্লাণ্টৰ বাবে কেনেকুৱা ধৰণৰ মাটিৰ দৰকাৰ হয়, এনেধৰণৰ কথাত তেন্তে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অলপ হ'লেও ফলপ্ৰসূ হ'ব বুলি মই আশা কৰিছোঁ। আমাৰ নাৰ্চাৰীলৈ এনেধৰণৰ বহুত লোক আহে যিসকল নতুনকৈ গাৰ্ডেনিং আৰম্ভ কৰাত খুবেই আগ্ৰহী, কিন্তু তেওঁলোকৰ সময়ৰ অভাৱ বিভিন্ন ধৰণৰ প্লাণ্টৰ যত্ন আৰু প্ৰতিপালন কৰাত। গতিকে মই আজিৰ ভিডিঅ'টোত এনেধৰণৰ কিছুমান প্লাণ্টৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ, যিকেইটা প্লাণ্ট ন্যূনতম যত্ন আৰু প্ৰতিপালনত খুবেই সুন্দৰকৈ বাচি থাকে আৰু তাহাঁতৰ গ্ৰথটো ধুনীয়াকৈ হৈ থাকে। এইটো আচলতে এটা প্ৰেক্টিকেল স্কিল। আমি অলপ সময় ধৈৰ্য ধৰি এইটো প্ৰেক্টিচ কৰিব লাগিব, বিভিন্ন ধৰণৰ পদ্ধতি প্ৰয়োগ কৰি চাব লাগিব। গতিকে তথাপিতো কিছুমান বেচিক্স সকলোবিলাক প্লাণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য। গতিকে তেনেধৰণৰ কিছুমান কথা মই আজি এই ভিডিঅ'টোত সামৰিবলৈ যত্ন কৰিম। প্ৰথম আজিৰ মই ক'বলৈ বিচৰা প্লাণ্টটো হৈছে স্নেক প্লাণ্ট। সকলোৱে হয়তো এই প্লাণ্টটোৰ বিষয়ে অলপ হ'লেও কথা জানে বা সকলোৱে হয়তো দেখিছে এইবিধ প্লাণ্ট। স্নেক প্লাণ্ট জেনাছ ড্ৰেচিনাৰ অন্তৰ্গত এবিধ অৰ্নামেণ্টেল প্লাণ্ট। আচলতে এইটোক আগতে আমি চেনচিভিয়েৰিয়া বুলি জানিছিলোঁ, কিন্তু 2017ত চাইণ্টিষ্টসকলে মডাৰ্ণ জিনোম ছিকুৱেন্সিং পদ্ধতি প্ৰয়োগ কৰি এইটো কনক্লুজনত আহে যে এইটো আচলতে ড্ৰেচিনা জেনাছৰে এটা অন্তৰ্গত এটা প্লাণ্ট, আৰু তাৰপিছৰ পৰা এইটোক ৰিক্লাছিফাই কৰা হ'ল এজ ড্ৰেচিনা। এই প্লাণ্টটো ৰোপণ কৰিবলৈ পটৰ মাটিখিনি একেবাৰে ফুৰফুৰীয়া হ'ব লাগে আৰু ৱেল ড্ৰেইনড হ'ব লাগে। তাৰমানে যেতিয়া আমি ইয়াত পানী দিওঁ, পানীখিনি যাতে তলত জমা হৈ থাকিব নোৱাৰে, সেইটো কথাত আমি মন দিয়া উচিত। আৰু আচলতে এইটো কথা প্ৰত্যেকবিধ পটেড প্লাণ্টৰ বাবে প্ৰযোজ্য যে পানী জমা হৈ থাকিব নালাগে, মাটিখিনি ৱেল ড্ৰেইনড হ'ব লাগে সদায়। গতিকে সেইটো এটা কথা। তাৰ বাবে আপোনালোকে গোবৰ, মাটি বা কেঁচুসাৰ আদিৰ এটা মিশ্ৰণ প্ৰস্তুত কৰিব পাৰে, অথবা যদি ইচ্ছা কৰে পাৰলাইট দিব পাৰে, যাৰ বাবে মাটিখিনি ফুৰফুৰীয়া আৰু মানে তাৰ মাজে বতাহৰ চলাচলটো ধুনীয়াকৈ হৈ থাকে। কিন্তু আমি দেখিবলৈ পাওঁ এইটো গোবৰ মাটিত সাধাৰণ আমাৰ মাটিটো ধুনীয়াকৈ গ্ৰ' কৰি থাকে। তাৰপাছত আহিলে ৱাটাৰিংটো। আপোনালোকে পানী কিমানটো ইণ্টাৰভেলত কেইদিনৰ মূৰে মূৰে ইয়াত দিব। এইটো প্লাণ্টত আচলতে পানীৰ পৰিমাণটো খুব বেছিকৈ আমি দিব নালাগে আৰু খুব সঘনাইও দিব নালাগে। এতিয়া ঠাণ্ডা দিনততো আপোনালোকে ধৰক 15-20 দিনৰ মূৰত এদিন দিলেও যথেষ্ট, সেইটো পৰ্যাপ্ত হৈ যায়। আৰু গৰম দিনত আপোনালোকে চাব যে মাটিখিনি যদি একেবাৰে শুকাই গৈছে, তাৰ পাছতহে কিন্তু পানী দিব। এই প্লাণ্টটোক ল' মেইনটেনেঞ্চ প্লাণ্ট বুলি কোৱাৰ প্ৰধান কাৰণটো হৈছে ই একেবাৰে ল' লাইট কণ্ডিশ্যনত ছাৰ্ভাইভ কৰিব পাৰে। তথাপিতো ইয়াক যদি আমি ভালদৰে ব্ৰাইট ইনডাইৰেক্ট ছানলাইট থকা জেগা টুকুৰাত ৰাখোঁ, তাৰ গ্ৰ'থটো ভালদৰে হয়। আজি মোৰ ল' মেইনটেনেঞ্চ প্লাণ্টৰ লিষ্টত থকা দ্বিতীয় প্লাণ্টটো হৈছে চিনগোনিয়াম। ইয়াক আমি এৰ'হেড প্লাণ্ট বুলি কওঁ, তাৰ পাতৰ আকৃতিটোৰ বাবে, এই পাতৰ এৰ'হেড শ্বেপটোৰ বাবে ইয়াক এৰ'হেড প্লাণ্ট বুলিও কোৱা হয়। চিনগোনিয়ামবিলাক দুটা প্ৰকৃতিৰ আমি দেখিবলৈ পাওঁ, কিছুমান অকণমান লতাজাতীয় হয়, কিছুমান অলপ জোপোহা বুচি হয়। আৰু মাটিখিনি যেতিয়া খুব শুকান যেন অনুভৱ হয়, আপোনালোকে আঙুলিৰে এনেদৰে পৰীক্ষা কৰি চাব ৰুই থোৱা মাটিখিনি পটটোৰ। যদি লাগে যে খুব বেছি শুকাই আছে, পানীৰ পৰিমাণটো একেবাৰে কম, তেতিয়াহ'লে পানী দিব পাৰে। কিন্তু এই প্লাণ্টটোৱে হিউমিডিটি, যিটোক আমি আৰ্দ্ৰতা বুলি কওঁ, সেইটো খুব ভাল পায়। গতিকে এই পাতবিলাকত আমি মাজে সময়ে পানী স্প্ৰে কৰি থাকিব আৰু ইয়াৰ গ্ৰ'য়িং ছিজনত। খালি এটা কথা আমি মন কৰিব লাগে, শীতকালি আমি যাতে প্লাণ্টবোৰক খুব বেছি পৰিমাণে পানী নিদিওঁ। এইটো প্লাণ্টেও ইনডাইৰেক্ট ছানলাইটেই ভাল পায়, ব্ৰাইট ইনডাইৰেক্ট ছানলাইট। আৰু এটা কথা আমি মন কৰিব লাগিব,
চিনগনিয়ামৰ কিছুমান ভেৰিয়েটেড ভেৰাইটি আমি দেখিবলৈ পাওঁ। পাতবিলাকত কিছুমান ভেৰিয়েশ্যনছ থাকে। গতিকে তেনেকুৱা ধৰণৰবিলাক যদি অকণমান আমি ছাঁত ৰাখোঁ, মানে ল' লাইটত ৰাখোঁ, সেই ভেৰিয়েশ্যনছবিলাক কিন্তু হেৰাই যায়। গতিকে সেইবিলাক প্লাণ্টৰ কাৰণে অকণমান পোহৰটো এটা ক্ৰুচিয়েল ফেক্টৰ হয়। তৃতীয়তে অহা প্লাণ্টবিধ হৈছে পথোজ। পথোজৰ আমি বিভিন্ন ধৰণৰ ভেৰাইটি দেখিবলৈ পাওঁ। যিহেতু পথোজবিলাক লতাজাতীয় গছ, গতিকে সেইবিলাকক আমি হেঙিং পটত ৰাখিব পাৰোঁ। পথোজৰ বাবেও মাটিৰ মিশ্ৰণটো সমপৰিমাণৰ গোবৰ বা কেঁচুসাৰ বা যিকোনো ধৰণৰ পচন সাৰ, মাটি, বালি আদি ব্যৱহাৰ কৰিব পাৰে। আৰু গৰমকালি 2-3 দিনৰ মূৰে মূৰে যেতিয়া মাটিখিনি শুকান যেন অনুভৱ হয়, তেতিয়া পানী দিলেই হয়। 4 নম্বৰতে অহা প্লাণ্টবিধ হৈছে স্পাইডাৰ প্লাণ্ট। এইটোক ৰিবন প্লাণ্ট বুলিও জনা যায় ইয়াৰ পাতৰ আকৃতিটোৰ বাবে। এইবিধো এবিধ খুব সহজতে গ্ৰ' কৰিব পৰা আৰু যিকোনো পৰিৱেশতে সাধাৰণতে সুন্দৰভাৱে বাচি থকা এবিধ প্লাণ্ট। মাটিৰ মিশ্ৰণ বা পানী দিয়াৰ ৰুটিন সেইখিনিও মই অলপ আগত উল্লেখ কৰা ধৰণেৰে ফ'ল' কৰিলেই এবিধ প্লাণ্ট ধুনীয়াকৈ বাচি থাকে। আজিৰ ভিডিঅ'টোৰ শেষৰবিধ প্লাণ্ট হৈছে জিজি প্লাণ্ট বা জেড প্লাণ্ট। জিজি প্লাণ্টৰ সম্পূৰ্ণ নামটো হৈছে জেমিঅ'কালকাছ জেমিফলিয়া। এইবিধ প্লাণ্টক কোৱা হয় যে অলমষ্ট ইম্পচিবল টু কিল। তাৰমানে এই প্লাণ্টবিধ সাধাৰণতে একেবাৰে ন্যূনতম যত্নত আৰু প্ৰতিপালনত সুন্দৰভাৱে জীয়াই থাকে। এই প্লাণ্টটোৰ মাটিৰ যিটো মিশ্ৰণ সেইটো খুব হেভি হ'ব নালাগে, যাতে পানীখিনি ধৰি নাৰাখে। পৰাছ হ'ব লাগে, ফুৰফুৰীয়া হ'ব লাগে, ৱেল ড্ৰেইন হ'ব লাগে। তাৰ বাবে আৰু এই প্লাণ্টটোত আমি এটা কথা কওঁ যে কক'পিট জেনেৰেলি ইউজ নকৰিলে ভাল, কাৰণ আমি জানো কক'পিটে বহুতখিনি মইশ্চাৰ ৰিটেইন কৰিব পাৰে। মইশ্চাৰ মানে পানী শুহি ধৰি ৰাখে বহুত সময়ৰ বাবে, প্লাণ্টটোৰ পানী যোগান ধৰিব পাৰে। গতিকে কিন্তু এই প্লাণ্টটোৰ ৰুটখিনিয়ে মানে হিউমিডিটিটো বৰ এটা ভাল নাপায়। গতিকে যেতিয়া একেবাৰে শুকাই যায় মাটিখিনি, তাৰপিছতহে আমি পানী ঢালিব লাগে ইয়াত। এই প্লাণ্টটো একেবাৰে ব্ৰাইট ইনডাইৰেক্ট ছানলাইটৰ পৰা আৰম্ভ কৰি একেবাৰে ল' লাইট কণ্ডিশ্যনলৈকে ধুনীয়াকৈ বাচি থাকে। এনেধৰণৰ যিসকল লোক আছে, যি কামৰ বাবে বেছি সময় ঘৰৰ বাহিৰত থাকিব লাগে বা যিসকলে ট্ৰেভেল কৰি ভাল পায়, তেওঁলোকৰ বাবে মই এই প্লাণ্টটো ৰেকমেণ্ড কৰোঁ। কাৰণ এবাৰ এই প্লাণ্টটো ভালকৈ এষ্টাব্লিছ হৈ যোৱাৰ পাছত ইয়াক বৰ বেছি মনোযোগৰ প্ৰয়োজন নহয়। আৰু পানী দিয়াৰ ইণ্টাৰভেলটো যিহেতু ডাঙৰ, বহুত দিনৰ মূৰে মূৰে পানী দিলেও চলি যায়। গতিকে আপোনালোকে ঘৰতো ৰাখিব পাৰে। গতিকে এয়াই আছিল আজিৰ 5 প্ৰকাৰৰ বিগিনাৰ ফ্ৰেণ্ডলি প্লাণ্টছ। আশা কৰিছোঁ আপোনালোকৰ গাৰ্ডেনিং জাৰ্ণিত সামান্য সহায় আগবঢ়াবলৈ সক্ষম হ'লোঁ। ভৱিষ্যতে ৰিপৰ্টিং, প্ৰপাগেশ্যন এনেধৰণৰ সকলো দিশ সামৰি আৰু অলপ ডিটেইল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।